আজি গৰু বিহু সকলোকে গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰাতিপুৱা শুই উঠি পোৱালিটো আহিলে তাৰ লগত অলপ ধেমালি কৰি আৰু চাকবোৰ লৈ গৰু গা ধুৱাবলৈ যাব লাগে। দেৰিয়ে হৈছে, 5:30 6টাই বাজিলে, ৰ'দেই ওলাবৰ হ'ল। সকলোৱে ঘৰৰ আগফালৰ পথাৰখনতে ওচৰ চুবুৰীয়াই মিলি একেলগে গৰু গা ধুৱালোঁ। গৰু বিহুৰ পৰম্পৰা পালন কৰিলোঁ একেলগে। লাও খা বেকেনা খা বছৰে বছৰে বাঢ়ি যা, তই মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ বৰ গৰু। আৰু শেষত আশীৰ্বাদ ল'লোঁ। গা পা ধুই এতিয়া অলপ দোকানৰ ফালে ওলাই যাওঁ। আৰু যিহেতু আজি আৰু এটা পৰম্পৰা হয়, গৰু বিহুৰ দিনা কণী যুঁজুৱাওঁ আৰু যুঁজুৱালোঁ, ময়ো যুঁজুৱালোঁ। কণীৰ এপিলেট কিনি ল'লোঁ লগৰটোৰ লগত, পূৰা মাৰি দিলোঁ, হাৰিলোঁ দুটামান। হৰা-জিকা থাকেই আৰু যিহেতু ভাল লাগিলে, 2 বছৰৰ মূৰত এদিন পাওঁ, বহুত ফূৰ্তি কৰিলোঁ। এইদৰে পালন কৰিলোঁ আজি গৰু বিহুৰ দিনটো। আপোনালোকে কেনেকৈ পালন কৰিলে কমেণ্টত জনাব। বিহুৰ শেষত আকৌ পুনৰ এবাৰ শুভেচ্ছা জনাইছোঁ সকলোকে আৰু ফটো একপি মাৰিলোঁ।